Hi guys, welcome back to my YouTube channel. এতিয়া অকমান ওলাই আহিছো ডিমৌ ফালে মানে জেঠাই ঘৰলে যাওঁ তাকে এতিয়া গৈ আছো আৰু এয়া দাদাৰ লগত গৈছো এখন গাইজ ডিমৌ নদী হয় মই আহি জেঠাই ঘৰ পালোহি জেঠাই ঘৰৰ মানে চটৰ ওপৰত বহুত মানে বিভিন্ন ধৰণৰ ফুল আছে নাৰ্চাৰী নিচিনাই আৰু ৰ'ব আপোনালোকক দেখাইছো আৰু এনেকে বহুত আছে এইবোৰ মই সবৰে নাম নাজানো বায়ে কৈ দিব নামবোৰ এইজোপা কি হয় হা কালাথিয়া এইটো ফুলটো মোৰ ইমানবোৰ নাম মনত নাথাকিবই এইটো কি হয় পানখিলা নিচিনা অকমান লিলি ন বহুত আছে প্লেন্ট এইটো হৈছে স্নেক কেকটাছ এইটো ক্ৰেছুলাৰ এইটো নহয় এইটো ৰেড এইটো হয় নাই ইয়াৰ ফুলটো এইটো কেকটাছটো ফুলিব লৈছে ক'ৰ পৰা আনিছা তুমি অনলাইন হয় নাই আৰু ষ্ট্ৰবেৰীখিনি ক'ত আছে ষ্ট্ৰবেৰীখিনি এতিয়া বেয়া হৈ আছে ষ্ট্ৰবেৰী খেতিও কৰে বায়ে এনে বেগুন বহুত আছিলে ষ্ট্ৰবেৰী আমাৰ ঘৰলেও ইয়াৰ পৰাই দিছিলে ন এইবোৰ এইটো কি হয় এগ্লোনিমা হা এগ্লোনিমা এগ্লোনিমা এইটো হে স্নেক প্লেন্ট হয় সেনসিভেৰি এইবোৰ ঢেৰ আছে এইজোপা বেগুনি আৰু এইটো কি এইটো নামটো নাজানো এইটো অলপ হেৰি নেকি এই বস্তু টেঙা হয় নি অকমান নাখায় ন এইজোপা কি বেগনীয়া এইজোপা আৰু এটা এইজোপা ধুনীয়া বেগুনীয়া কি ধুনীয়া এইজোপা এইজোপা ইমান ধুনীয়া চাওক
মানে ইমানখিনি প্লেণ্ট ইমান ধুনীয়াকৈ ৰাখিব পৰাটো বহুত ডাঙৰ কথা আৰু অকল বায়ে মানে নিজেই চব কেয়াৰ লয় প্লেণ্টৰ। আচলতে বহুত লাগি থাকিব লাগে ন এইখিনি। এইটো হৈছে বেঙুনীয়া অপৰাজিতা। অপৰাজিতা তোমাৰ ইয়াত 5-6বিধমান আছিলে চাগে ন? 10ৰ ওপৰত আছে অপৰাজিতা। এইটো বগা অপৰাজিতা। এইজোপা কি বুলি কয়, আগতে আমি সৰু থাকোঁতে লগৰবোৰক দেখোঁ কিতাপৰ মাজত সোমোৱাই থৈ দিয়ে। এইগৰাকী হৈছে বা, তেওঁৰেই হৈছে নাৰ্চাৰীখন। এইখিনি মানে বহুত আছে প্লেণ্ট। এয়া বাগৰাকীয়ে মানে কেমেৰা আগত আহিব অকণমান লাজ কৰে, সেইকাৰণে মই উঠোৱা নাই। ছাইডৰ পৰা কৈ আছে আৰু মোক। গাইজ, আপোনালোকক ধুনীয়া ধুনীয়া প্লেণ্টবোৰ দেখালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, কমেণ্টটো কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু থেংক ইউ ফৰ ৱাচিং গাইজ। এনেকৈ ছাপোৰ্ট কৰি যাব সদায়। বাই বাই।